পোনপ্ৰথমে আজি বিহুৰ উৰুকাৰ দিনা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি এই উৰুকাৰ দিনাখনে আমাৰ একাদশ শ্ৰেণীৰ যি বিহু বিষয়টো আছিলে, সেই বিষয়টোৰ যি প্ৰেক্টিকেল পৰীক্ষা, সেই পৰীক্ষা আজি অনুষ্ঠিত হ'ল। আৰু সেই প্ৰেক্টিকেল পৰীক্ষাত আজি আমাৰ বাহিৰৰ পৰা নিৰীক্ষক আহি পেলাই আমাৰ বিহু বিষয়ক বিভিন্ন প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক সুধিলে। তেওঁলোকেও প্ৰয়াস কৰিলে তাৰ প্ৰশ্ন উত্তৰ দিবৰ কাৰণে, আৰু তেওঁলোকে মুকলি বিহুৰো এটি আয়োজন হ'ল। তেওঁলোকে বিহু নৃত্য প্ৰদৰ্শন কৰিলে, আৰু এইদৰে আজি দিনটো বিহুৰ পৰ্ব সামৰণি।
বিহুটো কেতিয়া আৰম্ভ হয় এইটো? সাত বিহুটো একদম চিৰিয়েলি কোৱাচোন। সাত বিহুটো গোসাঁই বিহু, চেনেহী বিহু, এই ছাবজেক্টটো দিয়াত আমি একচুৱেলি খুব ভালেই ভাল হেৰি পাইছোঁ চৰকাৰে যে এই বিহু, কাৰণ বিহুৰ বিষয়ে বহুতখিনি জানিবলগীয়া কথা আছে। এতিয়া আমি সাত বিহু কি কি, বিহুৰ বাদ্য, আমাৰ বিহুৰ লোক সংস্কৃতিটোৰ গোটেই হেৰিখিনি কথাখিনি মই কিতাপখনত চালোঁ। আমিয়ে নাজানো বহুত কথা, তথাপিও এই কিতাপখন একচুৱেলি আমিও পঢ়িব লাগিব। বহুতখিনি জানিবলগীয়া কথা আছে বিহুৰ ওপৰত, বিশেষকৈ বাদ্যযন্ত্ৰৰ ওপৰত, বিহুৰ ওপৰত। এইখিনি আমাৰ ছাত্ৰীসকলক দিয়াৰ বাবে এইটো আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই বিহুৰ ওপৰত যে এটা ছাবজেক্ট এটা উলিয়াব পাৰিলে এয়া যথেষ্ট আমাৰ অসমীয়া জাতিৰ কাৰণে এটা খুব ভাল আশাৰ ৰেঙনি দেখা পোৱা গৈছে। ল'ৰা ছোৱালীখিনি জানে, কিন্তু হেৰি হৈছে এইটো মানে আপোনাৰ চিৰিয়েলি হোৱা নাই বস্তুখিনি বহুত জনাৰ কাৰণে। সেইবিলাক আমাৰ বিহুটো আমাৰ অসমীয়াৰ ব্লাডতে আহি আছে, কিন্তু তাক প্ৰণালীবদ্ধভাৱে হোৱা নাছিলে। এই কিতাপখনৰ জৰিয়তে এতিয়া দেখা গৈছে প্ৰণালীবদ্ধভাৱে উপস্থাপন কৰিব পৰা যাব।